কিছুমান মানুহে আমাক তেতিয়ালৈকে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। কোনোবা এজন আঁতৰি গ'লেই জীৱনটো শেষ হৈ নাযায়, কিন্তু হৃদয়ৰ বাবে বিশেষ হৈ পৰা এজনক হেৰুৱাৰ পাছত জীৱনলৈ অহাৰ হাজাৰজনেও তেওঁৰ বাবে হৃদয় থকা ঠাইখিনি দখল কৰিব নোৱাৰে। অহংকাৰ নকৰিবা বন্ধু, এই জীৱন দুদিনীয়া। জীয়াই থকা দিনকেইটাতেই যদি কাৰোবাৰ মুখত হাঁহি আনিব নোৱাৰা, তেনেহ'লে দুচকুত চকু পানী পোৱাবলৈও চেষ্টা নকৰিবা। সুন্দৰ চেহেৰাক লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ মৃত্যুৰ পাছত তোমাৰ শৰীৰটো চোৱাকেইজনেও গা ধুইহে ঘৰত সোমাব। আচলতে মানুহ কোনেও কাকো নাপাহৰে, স্বাৰ্থ পূৰণ হোৱাৰ পাছত মাথো আঁতৰি থাকে। জীৱনত ঘটাৰ যিকোনো ঘটনাই এটাই কথাই শিকাই যায় যে এই পৃথিৱীত নিজতকৈ আপোন কোনো নাই। কিছুমান ৰঙীন সপোন দেখাৰ খুব সহজ, কিন্তু সেইবিলাক পূৰণ কৰা বহুত কঠিন। সমাজে কি কয় কাণ নিদি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো তোমাৰ, সমাজৰ নহয়। তুমি হাজাৰ কিলোমিটাৰ দূৰত থাকিলেও এটা কথা মনত ৰাখিবা যে হৃদয়ত সঁচা প্ৰেম থাকিলে সম্পৰ্কত দূৰত্বৰ হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। ভালপোৱাক বিক্ৰী কৰিবলৈ সহজ, কিন্তু কিনিবলৈহে টান, আৰু যিজনে পাইছে বহুত ভাগ্যৱান। সকলোকে সহজে বিশ্বাসত লোৱাটো সঠিক নহয়, কাৰণ চেনি আৰু নিমখ ৰং বগা, কিন্তু সোৱাদ বেলেগ বেলেগ। সুখে মানুহৰ অহংকাৰ পৰীক্ষা লয়, আৰু দুখে মানুহৰ ধৈৰ্য পৰীক্ষা লয়। জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাবা, কাৰণ এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। মই তোমাৰ সৈতে আছোঁ, তুমি আগবাঢ়ি যোৱা বুলি কোৱাজনেই যেতিয়াৰ তুমি আগবাঢ়ি যোৱাৰ পিছত তোমাৰ পৰা দূৰৈত অৱস্থান কৰে, তেতিয়া বুজিবা যে তেওঁ কেতিয়াও তোমাৰ শুভচিন্তক নহয়। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখা, শক্তিশালী হৈ যাবা। আনৰ ওপৰত ৰাখিলে দুৰ্বল হৈ পৰিবা। পৃথিৱীত তেওঁহে ভাগ্যৱান যাৰ খাদ্যৰ লগতেই পেটত ভোক আছে, বিচনাৰ লগতেই চকুত টোপনি আছে, আৰু ধনৰ লগতেই ধৰ্ম আছে। জীৱনত সুখী হ'বলৈ হ'লে জীৱনলৈ যি আহে আহিবলৈ দিয়ক, আৰু যি থাকিবলৈ বিচাৰে থাকিবলৈ দিয়ক, আৰু যি যাব বিচাৰে যাবলৈ দিয়ক। বন্ধু লাগিলেই কমে থাকক, কিন্তু জীৱনত এনেকুৱা এজন বন্ধু থাকিব লাগে যিজনে আপোনাৰ শব্দবোৰতকৈ মনতাখিনিক বেছি বুজি পায়। কিছুমান সঁচা ভাল পোৱাৰ হেৰাই যায় একমাত্ৰ আমাৰ মাজৰ ধৰ্মৰ বিভিন্নতাৰ, সমাজ আৰু পৰিয়ালৰ অসন্মতিৰ বাবে। মই তোমাক বিচাৰোঁ, তোমাৰ অতীতক নহয়। মই তোমাৰ ভৱিষ্যতকো খোজোঁ, অকল বৰ্তমানতেই নহয়। তোমাৰ জীৱনত শেষৰজন হ'ব বিচাৰোঁ, প্ৰথম তৃতীয়জন বুলি নহয়। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকাৰ কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ দ্বাৰা পোৱা গ'লহেঁতেন, তেন্তে ভাল পোৱাও দোকানত বিক্ৰী গ'লহেঁতেন। পৃথিৱীত সকলো শেষ হৈ যাব, কিন্তু মানুহৰ অহংকাৰ কেতিয়াও শেষ হৈ নাযায়। তোমাক পাহৰি যাবলৈও মোৰ সাহস নাই, তোমাক ধৰি ৰাখিবলৈও মোৰ অধিকাৰ নাই। মাথো ভাল পাওঁ মই তোমাক, কাৰণ ভাল পাবলৈ কাৰোৰে অনুমতিৰ প্ৰয়োজন নাই।